খৰাঙৰ বাবে কৃষিকৰ্ম কৰিব পৰা নাই উৰিয়াম ঘাটবাসী ৰাইজে। খৰাঙৰ বাবে কেইবাখনো গাঁৱৰ ৰাইজৰ কঠীয়া শুকাই যোৱা উপক্ৰম হৈছে। আগতেও সময়ে সময়ে অঞ্চলটোত দেখা দিয়ে খৰাঙৰ পৰিস্থিতিয়ে। উৰিয়াম ঘাটৰ বিভিন্ন অঞ্চলবাসীয়ে খৰাঙৰ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি 2011 চনতে অসম চৰকাৰে জলসিঞ্চন বিভাগৰ অধীনত ৰেংমা জলসিঞ্চন প্ৰকল্প নামেৰে জোৰদলং গাঁৱত ৰেংমা নদীৰ ওপৰত এই বিশেষ প্ৰকল্প কাম আৰম্ভ কৰে। আশ্চৰ্যকৰ বিষয় যে প্ৰকল্পৰ কাম চাবলৈ গাড়ীয়ে গাড়ীয়ে জাকে জাকে ৰজাৰ ঘৰৰ বিভাগীয় বিষয়া কৰ্মচাৰী আহিল। মিটিং কৰিলে, পানীহে যোগান ধৰিব নোৱাৰিলে কৃষি পথাৰত। প্ৰতিশ্ৰুতিয়ে হৈ থাকিল। পৰিতাপৰ বিষয় এই যে 17 কোটি 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰকল্পৰ পৰা উপকৃত নহ'ল সমীপৰ কৃষক ৰাইজ। বৰ্তমান জোৰদলং, বৰদণ্ডি, নৱজ্যোতি, নপথাৰ, হৰিপুৰ আদিকে ধৰি প্ৰায় 25ৰ পৰা 40খন গাঁৱৰ ৰাইজ উপকৃত হ'ব বুলি জনাইছিল বিভাগীয় কৰ্তৃপক্ষই। কিন্তু পৰিতাপৰ বিষয়ে আজি পৰ্যন্ত উপকৃত নহ'ল কৃষক ৰাইজ। আনহাতে উৰিয়াম ঘাট বি ছেক্টৰ গাঁওসমূহৰ পথাৰলৈ যোৱা ৰেংমা জলসিঞ্চন প্ৰকল্প পানী যোগান নলা আজিও কুপতি সম্পূৰ্ণ নহ'ল। স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে এই প্ৰকল্পৰ নামত আবণ্টিত বৃহৎ ৰাজহুৱা ধনৰাশি অপব্যয় হোৱাৰ লগতে স্থানীয় কৃষক ৰাইজৰ বাৰী আৰু কৃষিভূমি বিনষ্টহে হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। ধৰি লওক আজি অত বছৰ ইয়াত সফল ৰূপায়ণ নহ'ল, কিন্তু ৰাইজে মানে যিটো আশা কৰিছিল যে আঁচনিখন ৰূপায়ণ হ'লে ৰাইজৰ ধৰি লওক এফালে আমাৰ পৰৈঘাট গাঁও পঞ্চায়তৰ লগতে এফালে যিটো উৰিয়াম ঘাট গাঁও পঞ্চায়তৰ এটা বৃহৎ কৃষিভূমি, এই আঁচনিখনৰ জৰিয়তে সফল ৰূপায়ণ হোৱা হ'লে ৰাইজে উপকৃত হ'লহেঁতেন আৰু কৃষি কাৰ্য সুকলমে কৰিব পাৰিলেহেঁতেন। আৰু এতিয়াও অঞ্চলবাসীয়ে এটা আশা কৰিছে যে সৰুপথাৰ সমষ্টিৰ যিগৰাকী কৰ্মদক্ষ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ তৎপৰতাত নিশ্চয় আঁচনিখন সফল ৰূপায়ণ হ'ব আৰু ৰাইজে আঁচনিখনৰ পৰা সুফল লাভ কৰিব বুলি ৰাইজে এতিয়াও আশাবাদী। নিশ্চিতভাৱে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনদেৱে বৰ্তমানলৈকে যি আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিসমূহ সঠিক ৰূপায়ণ কৰি আহিছে আৰু বিগত সময়ত এই যি ৰেংমা জলসিঞ্চন প্ৰকল্পৰ যি বিশেষ আঁচনি আছিল, এই আঁচনি তেওঁৰ নেতৃত্বতে সফল হৈ কৃষকক উপকৃত হ'ব বুলি বৰ্তমানেও আশা পুহি ৰাখিছে।